ভিডিঅ'টো ৰমজানৰ আগৰ ভিডিঅ' আছিলে, দিয়াত দেৰি হ'ল, তাৰ কাৰণে এক্সট্ৰিমলি চৰি। কিন্তু ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। এইটো ভৰলুৰ ফালে গুচি গৈছে আৰু এইফালে এইটো জিয়াছ ৰোড চিধা গুচি গৈছে। এইটো ইয়াতে দুটামান জোন লাগিছে এনেকুৱা আৰু 2 তাৰিখে ভৰলু মুখৰ পৰা ইয়াৰ পৰা মোটামুটি এইখিনি ওচৰলৈ ভৰলু মুখত মানে এইটো ড্ৰপিং দিছে। কি কয় কালিপুৰৰ পৰা পিক আপ কৰি ইয়াতে মানে ভৰলুৰ ওচৰত এইটো ড্ৰপিং দিছে, নতুন ফ্লাইঅভাৰখন এইখন। আৰু এতিয়া বৰ্তমান 12টা বাজু হৈছে, তথাপি ইয়াত চাওঁ মানুহৰ চেল্ফি জ'ন কিবা কিবি আৰু ব্ৰহ্মপুত্ৰৰ এক সুন্দৰ অপৰূপ দৃশ্য। যিহেতু মই নামি কিনে দেখাই দি আছোঁ, যিহেতু চাই ল'ব অকলে ধুনীয়াকৈ। পূৰা লাইটিং কৰিছে, চোৱা ধুনীয়াকৈ লাইটিং কৰিছে। আৰু ইয়াতে কিছুমানে হয়তো বাৰ্থডে পাতিবৰ কাৰণেও আহিছে, বিশ্বাস কৰা। বাৰ্থডে ইয়াতে উইচ কেক কাটিবৰ কাৰণেও ইয়াতে স্পেচিয়েলি আহিছে নতুন ব্ৰিজত। আৰু এইটো সম্পূৰ্ণ নতুন ব্ৰিজৰ হয়। আৰু এইখন লগ লাগিব এইমছৰ পিনে লগ লাগিব। মই অকণমান নামি যাই দেখুৱাই দি আছোঁ, ভিডিঅ'টো চাই থাকিব অকলে ধুনীয়া। ৰাতি হৈছে যিহেতু, আৰু দিনত যিহেতু ইয়াতে এটা আৰু ন' পাৰ্কিং জ'ন হিচাপত মানে প্ৰশাসনৰ ফালৰ পৰা এটা ফুল্লি হেৰি আছে। ঠাণ্ডা অকণমান আছে বাৰু, তথাপি 12টা বজাত। আৰু এইটো চোৱা, আৰু এইটো হৈছে ব্ৰহ্মপুত্ৰ। দেখা নাপায় যদিও সেইফালে পূৰা সম্পূৰ্ণ ব্ৰিজৰ কাম চলি আছে। আৰু এনেকৈ গৈ আগেদি অকণমান আগত গৈ দেখুৱাই আছোঁ, আগেদি গৈ ব্ৰিজখন এনেকুৱা জোন লাগিব। আৰু এইবোৰ পিলাৰ অলমষ্ট হৈয়ে গৈছে, এইখন। আৰু এইখন ব্ৰিজখন সুন্দৰকৈ বনাইছে। গতিকে অনাগত দিনত যিটো ট্ৰেফিক জাম হৈ থাকে গুৱাহাটী চিটিৰ পৰা অসমৰ, বেচিকেলি অসমখনৰ গুৱাহাটী এটা বেলেগ প্লেটফৰ্মলৈ লৈ গৈ আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে ডেভেলপমেণ্টৰ ফালৰ পৰা, ব্ৰিজৰ কনষ্ট্ৰাকশ্যনৰ পৰা আদি কৰি ফ্লাইঅভাৰ বিভিন্ন ধৰণৰ এটা যিটো প্লেনিং কৰিছে, সেইটোৰ ক্ষেত্ৰত মই 10 নম্বৰৰ ভিতৰত তেওঁক 10 নম্বৰেই দিব বিচাৰোঁ। কিন্তু যদিও চিটিৰ মাজত তীব্ৰ যান জঁট হৈছে, কিন্তু তথাপি ধৰ 2 বছৰৰ কাৰণে এটা ছেক্ৰিফাইচ। আৰু এইখন সম্পূৰ্ণ নতুন ব্ৰিজখন। ইয়াতে ৱাৰ্ণিং দি আছে, ৱাকিং ইজ প্ৰভিডেড অন দ্য এজ অফ ফ্লাইঅভাৰ। মানে এই ৰেলিঙৰ ওপৰেদি খোজকাঢ়ি যোৱা সম্পূৰ্ণ এটা নিষেধ আছে। এইপাত কিন্তু কাৰোবাৰ বাইকৰ চাবি এৰি থৈ গ'ল। এতিয়া কাৰোবাৰ বাইকৰ চাবি হ'ল, এইপাত কাৰোবাৰ বাইকৰ চাবি এৰি থৈ গৈছে ইয়াতে। ইয়ামাহাৰ কিন্তু বাইকৰ চাবিপাত কোনোবা ইয়াতে এৰি থৈ গ'ল, কাৰোবাৰ গাড়ীৰ চাবি। গতিকে এইটো মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ, যাতে নতুন ব্ৰিজখন দেখিলে। 2 তাৰিখে ইয়াতে অপেনিং কৰি দিছে। আৰু সম্পূৰ্ণ এটা 4 লেন হয়, চোৱা 4 লেন। চিটিৰ ভিতৰত এটা 4 লেনযুক্ত ওৱান ছাইড, যিহেতু বোথ ছাইড নহয় বা আপ ডাউন কৰিব নোৱাৰে, সম্পূৰ্ণ এটা 4 লেনযুক্ত। কিন্তু চাবি বটৰ গৰাকী পালে ভাল হৈছিলে। ভাইটি দাদা, কাৰোবাৰ চাবি হেৰাইছে নেকি ইয়াতে? গাড়ী চাবি একপাত ওলাব গৈছে, চাবি এপাত ইয়াতে ৰৈ গৈছে। লিখা হ'লেও এই ব্ৰিজৰ পৰা এটা ভিডিঅ' দেখুৱাই দিলোঁ। সিহঁতে নাপালে কমেণ্ট কৰিব। আৰু যিহেতু সম্পূৰ্ণ এখন ভাবি আছিলোঁ 2 তাৰিখে ইনগ্ৰেশ্যন কৰাৰ দিনা আহি এটা তলৰ পৰাই হওক বা ওপৰৰ পৰা ধুনীয়াকৈ এটা দিনৰ ভাগত ভিডিঅ' বনাম। কিন্তু মানে সময়ৰ যিহেতু তাকৰ, আৰু আমি এইটো ব্যস্ত হৈ থকা মানুহ, সেইকাৰণে অলপ অসুবিধা। এয়াই আছিল নতুন ব্ৰিজৰ পৰা এটা ব্লগ।